জনাই দিব পোৱাৰ কাৰণে ময়ো নিজে সুখী হৈছোঁ। আজি আমাৰ ছেকেণ্ড ৰাউণ্ডৰ শেষ দিন। আজি চমকং ডাম্বুক আৰু পাগ্ৰ চৰাইবাৰীৰ মাজত খেল হৈছিলে। এই খেলত নিৰ্দিষ্ট সময়ত চমকং ডাম্বুকে চৰাইবাৰী দলক 2 গ'ল দিলে আৰু ইহঁতে আমাৰ চৰাইবাৰী ফুটবল দলেও 1 গ'ল ৰিটাৰ্ণ কৰিলে। মুঠতে 2-1 গ'ল ব্যৱধানত মানে খেলটো সমাপ্ত হ'ল। তাৰপিছত অহাকাইলৈ আমাৰ ছেমি ফাইনেল হ'ব। ছেমি ফাইনেলত আমাৰ পাগ্ৰ অচুৰ ক্লাব আৰু বনাম সোণাপুৰ আলাৰিয়া জিলা ক্লাবৰ মাজত হ'ব। নিশ্চয় ভাল হ'ব। দুই পক্ষই অতি নিপুণভাৱে খেলি আছিল আৰু ধুনীয়াকৈ খেলিব। আৰু আজি মই এই চেগতে আমাৰ অহাকাইলৈ যিটো খেল, সেই খেলটো উপভোগ কৰিবৰ কাৰণে ৰাইজকো আমন্ত্ৰণ কৰিছোঁ। আৰু আমি এই দুয়ো দলকো আজিৰ এই চেনেলৰ জৰিয়তে ভাল এটা খেল খেলিব বুলি আশা ৰাখি মই ইমানতে কৈ সামৰিছোঁ। অহাকালিলৈ কোনটো ৰাউণ্ডত খেল হ'ব? অহাকাইলৈ তৃতীয় ৰাউণ্ড মানে ছেমি ফাইনেল হ'ব। তাৰপিছত নেক্সট আমাৰ 13 তাৰিখত, কাইলৈ 12 তাৰিখ, অহা 13 তাৰিখে আজিৰ খেলৰ যিটো চমকং ডাম্বুকে জয়ী হ'ল আৰু তাৰ মাজত আমাৰ খেল হ'ব। এই খেলত সদ্যহতে অহাকাইলৈ কিবা আছিলে, অহাকাইলৈ আমাৰ কি চমকং বড়ো আৰু কিবা আছিলে নেকি, অচুৰ ক্লাব আছিলে। সোণাপুৰ ক্লাবৰ লগত এইটো খেলিব। সেইকাৰণে অলপ অৰ্থনীতিটো অলপ কিবা হ'ল। যিহেতু আজিৰ খেলৰ যিটো জয়ী, সেয়েহে সোণাপুৰৰ লগত খেলিব অহা 13 তাৰিখে। 12 তাৰিখে মানে আমাৰ অচুৰ ক্লাবৰ লগত চমকং বড়ো খেলিব কাইলৈ। সেইটোৱে আছিলে, মানে অলপ পাজলিং হৈছে। আৰু দুটা খেলৰ মাজত 13 তাৰিখে আমাৰ যিটো ছেমি ফাইনেল শেষ হ'ব, মানে দুটা থাৰ্ড ৰাউণ্ড শেষ হ'ব। তাৰপিছত 14 তাৰিখে আমি জিৰণি ল'ম আৰু 15 তাৰিখে আমাৰ ফাইনেলটো দিবৰ কাৰণে আমি কিবা কৰিম। খেলত দুই দলে ভালকৈ প্ৰথম ফিল্ডত খেলিছিলে, কিন্তু দ্বিতীয় খেলত অলপ আমি এলাহ টাইপৰ, মানে ভাগৰুৱা টাইপৰ খেলা দেখিলোঁ। সেইকাৰণে ভাল লাগিছে। তথাপিতো আমি ভাবিছিলোঁ দুই দলৰ ড্ৰ এটা হ'ব। অকণমান সিহঁতৰ এলাহত বা নিষ্কৰ্মতাৰ কাৰণে ড্ৰ নহ'লে ড্ৰ হোৱাৰো সম্ভাৱনা আছিলে। দুই দলে নেৰানেপেৰাকৈ শেষলৈকে খেলিছে বাৰু, কিন্তু অলপ এলাহ টাইপৰ হ'ল মানে ছেকেণ্ড ফিল্ডত লাষ্ট মুহূৰ্তত। এইটো হৈছে।